Hey guys, Hey guys. कौन है ये लोग? Hey guys. hey guys, welcome to another video. তো আজি মানে মই এনেকুৱা এটা টপিক লৈছোঁ যিটো মানে কবি খেতি কৰিম অ'কে। তো 1 বিঘা মাটি খেতি কৰিম কবি আৰু যিহেতু এইবিলাক মাকৈ খেতি কৰিছোঁচোন আৰু এইবিলাক মানে মাকৈ খেতি কৰিছোঁ আৰু মানে এতিয়া মানে কবি খেতি কৰিম ন আৰু 1 বিঘামান কবি খেতি কৰিম আৰু মানে মানে এইটো ভিডিঅ' মানে চাই আহিছিলোঁ মানে কৈছে যে এডাল গছত মানে এডাল গছত মানে সাতটা মানে কবি লাগে মানে আৰু সেইকাৰণে ভাবিছোঁ মানে কবি খেতিটো কৰি দিয়া যায় হ'ব আৰু কবি খেতিটো কৰি দিম আৰু এতিয়া মানে ভাবিলোঁ আমাৰ মাকৈখিনি অলপ দেখাই দিওঁ অ'কে। মাকৈ খেতি আমাৰ চাওক মানে 5 বিঘামান কৰিছে 4 বিঘামান কৰিছে মানে মোৰো অলপ সহযোগ আছে অ'কে। মোৰো মানে অলপ হাত আছে আৰু খেতিখিনিৰ ওপৰত মানে মোৰ অলপ পইচা পাম আৰু আজি ভিডিঅ'টো টপিক হৈছে মানে কিমান 1 বিঘা মানে খেতি কৰিলে কবি কিমান পোৱা যাব। চ' তোমালোকে থাম্বনেইল আৰু চাই গম পাইছে যে মই কি ক'ব বিচাৰিছোঁ মানে 1 বিঘামান মানে কবি খেতি কৰিম মই মানে এক্সামটো শেষ হ'লে মানে কবি খেতি কৰি লাগি যাম অ'কে। কবি খেতি কৰিম যিহেতু আৰু সেইকাৰণে ভাবিছোঁ অলপ তোমালোকক জনাই দিওঁ যিহেতু মই ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম আৰু সেইকাৰণে ভাবিছোঁ অলপ জনাই দিওঁ। এতিয়া মানে কবি খেতি যিহেতু কৰিম আৰু অলপ মানে পইচা লাগিব সেইখিনি অলপ জমা কৰিছোঁ আৰু মাটিখিনি অলপ দেখাই দি আছোঁ ৰখা। আৰু মানে আমাৰ মানে মাকৈ খেতিখিনি কেনেকুৱা হৈছে জনাবা আৰু কি চাই লোৱা অলপ মাকৈ খেতি মানে লগা সময় হৈছে আৰু গম পাইছেনে আৰু মানে ধুনীয়াটো ছিগিলে যিহেতু বগৰী খাম অ'কে। চ' এইবিলাক ধুনীয়া চাওক এইটো অলপ ধুনীয়া খেতিও কৰা গৈছে সেইখিনি মানে পকিয়ে গৈছে চাওকচোন ধুনীয়াখিনি পকিয়ে গৈছে। চ' সৰু চাই ছিগিব লাগিব। তো সৰিয়হ উঘলা দিছোঁ ধুনীয়া সৰিয়হ উঘলা দিছোঁ যিহেতু ফুল লাগি গৈছে আৰু ফুল হৈ গৈছে আৰু মই এজন কৃষকে হ'ব মানে মই মানে কৃষকে হ'ম মানে এনেকুৱা কৃষক মানে আমাৰ অসমত আছে বাৰু মানে এনেকুৱা কৃষক মানিব লাগিব অ'কে পতাই দিব লাগিব। মই সেইকাৰণে ভাবিছোঁ আৰু ইয়াত মানে 1 বিঘা মানে খেতি আছে। চ' এইখিনি মানে খেতি কৰি মানে কালিৰ পৰা মানে হাল বাব অ'কে। মানে এইখিনি মানে কি হয় চইচ কৰিছোঁ এইখিনি মাটি কাৰণ 5 বছৰমান মানে এইখিনি মাটি খেতি কৰাই নাই আৰু সেইকাৰণে ভাবিছোঁ মানে বহুত সাৰুৱা হৈ আছে ন। চ' ইমান সাৰ নিদিলেও হ'ব কবি খেতিখিনিত। ত' ভাবিলোঁ কালিৰ পৰা মানে হাল বাই দিব এইখিনিত হাল বাই দিব যিহেতু আমাৰ ঘৰ ওচৰতে অ'কে। যিহেতু আমাৰ ঘৰৰ ওচৰতে সেইকাৰণে ভাবিলোঁ অলপ জনাই দিওঁ অ'কে। ত' কালিৰ পৰা ষ্টাৰ্ট কৰি দিম অ'কে। ত' কালিৰ পৰা ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কমেণ্ট এটা কৰিবা ক'ব চাই যা এণ্ড আজিলৈ মানে বাই অ'কে। কালিৰ পৰা ভিডিঅ' ৰেগুলাৰ দি দিম মই কি কৰোঁ বা কি নকৰোঁ। ত' আজিলৈ মানে থেংক ইউ।